অৱশেষত বন্ধ হ'ল গৌৰীপুৰ শীতলকাঠিৰ অবৈধ লটাৰী খেল। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শীতলকাঠি সোণালী ক্লাব কাম লাইব্ৰেৰীত সৌজন্যত অনুষ্ঠিত হৈছিল নিউ ইয়েৰ ধামাকা লটাৰী খেল। খেলখন পৰিচালনা কমিটিয়ে ভুল পথত পৰিচালিত কৰিবলৈ যোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 20,000 টিকট বিক্ৰীৰ বাবে এৰি দিয়া আৰু 50,000 টিকট পৰিচালনা কমিটি নিজাববীয়াকৈ জমা ৰাখি মুঠ 70,000 টিকটৰ খেল পৰিচালিত কৰিবলৈ যোৱাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উক্ত ঘটনাৰ খবৰ পাই গৌৰীপুৰ আৰক্ষীৰ এটা সজাতি দল ঘটনাস্থলীত উপস্থিত হয়। কিন্তু কোনো অনুমতি নোলোৱাকৈ লটাৰী খেলখন অনুষ্ঠিত কৰাত গৌৰীপুৰ আৰক্ষীয়ে খেলখন বন্ধ কৰি দিয়ে আৰু খেলৰ সামগ্ৰীসমূহ জব্দ কৰি থানালৈ লৈ যায়। ইপিনে টিকট ক্ৰয়কাৰীসকলক পৰৱৰ্তী সময়ত আৰক্ষী অথবা গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়। আজি কি হৈছিল? আজি মানে ইয়াতে এখন খেল চলিছিল, খেলটো আমাৰ ইয়াৰ সোণালী ক্লাবৰ ইয়াত খেল দিছিল। খেলখন মানে সিহঁতে পাৰ্মিশ্যন নোলোৱাকৈ খেলিছিলে, খেল আৰম্ভ কৰিছে। সেইকাৰণে গৌৰীপুৰৰ পৰা আমাৰ ষ্টাফ আহি খেলৰ কোনো পাৰ্মিশ্যন নোপোৱাৰ কাৰণে যিবিলাক খেলৰ গুটিবিলাক আছিলে সেইবিলাক সৃষ্টি কলহবিলাকো লৈছে। কলহবিলাক লৈছে। আৰু কি খেল আছিল? এইটো আছিল আপোনাৰ টিকিট, মানে ভাগ্য লটাৰী বুলি কয়। মানে এইটো এটা খেল দিছিলে। সিহঁতে কৈছে মানে আজি 12টাৰ বজাত খেল দিয়াৰ কথা আছিল, কিন্তু পলম হোৱাৰ কাৰণে ৰাতি হৈছে। তাৰপিছত খেলৰ কোনো পাৰ্মিশ্যন নোহোৱাৰ কাৰণে আজি গৌৰীপুৰৰ পৰা ছাৰে আহি এইবিলাক চিজ কৰি লৈ গ'ল। যিহেতু বহুতো মানুহে টিকিট ক্ৰয় কৰিছিল বহুত টকাৰে, সিহঁতক কিবা আশ্বাস দিলে নেকি আৰক্ষীয়ে? মানে ইয়াত 8টা প্ৰাইজ পাইছে বুলি ক'লে। মানে 8টা প্ৰাইজৰ খেল হৈছে। 8টা প্ৰাইজৰ খেল হৈছে, কিন্তু এতিয়া প্ৰাইজ দিবনে নাই সেইটো কোনো ক'ব নোৱাৰে। যিহেতু মানে কমিটিবিলাক নাই, কমিটিবিলাক পলাই ৰাইজক আৰক্ষী কি সান্তনা দিলে? আৰক্ষীয়ে ক'লে যে এতিয়া আমাৰ কৰিব লগা একো নাই, আমাৰ যিটো আইনগত যিটো নিয়ম নীতি আছে সেই নিয়ম মতে চলিব লাগিব। তোমালোকে প্ৰাইজ পাবানে নাই সেইটো পিছত সেইটো ব্যৱস্থা কৰা হ'ব। নিউজ এক্স ৰিপৰ্ট, নিয়মীয়া খবৰ।